মন ইমান সোনকালে নেভাঙে। ল'ৰা মানুহে বুকুত হাজাৰটা দুখৰ পাহাৰ লৈও ল'ৰা মানুহে হাঁহি থাকে। ল'ৰা মানুহৰ মুখৰ হাঁহি দেখি কোনো ভাবিব নালাগে যি আনন্দত বা ফূৰ্তিত আছে। তো নমস্কাৰ বন্ধুসকল, কেনে আছে? আশা কৰোঁ ভালে আছে, ময়ো ভালে আছোঁ। পোনপ্ৰথমে সকলোকে নমস্কাৰ, গুড মৰ্ণিং, সুপ্ৰভাত। সেই ভিডিঅ'টো চাই অলপ ইম'চনেল হিচাপে নিজকে অনুভৱ কৰিছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি ভিডিঅ', এটি প্ৰগ্ৰামৰ, সেই প্ৰগ্ৰামৰ ভিডিঅ'। সেই অনুষ্ঠানটিত উপস্থিত আছিল আমাৰ কেকে আৰু মোহন দা, যিটো আপোনাৰ বেহাবাৰী আউটপোষ্টৰ যিটো ধাৰাবাহিক ছবিবোৰ আপোনালোকে চাই থাকে। সেই কেকে মোহন দাৰ এটি অনুষ্ঠানত বিশেষকৈ কেকে দাই এটি কি মন্তব্য আগবঢ়াইছে, মানে আমাৰ বিশেষকৈ ল'ৰাসকলৰ কথা কৈছোঁ দেই, ল'ৰাসকললৈ, ঠিক আছে, ল'ৰাসকললৈ এটি ইমান সুন্দৰ এটি মন্তব্য আগবঢ়াইছে। তো বিশেষকৈ ল'ৰাসকল কমেণ্ট কৰি জনাবাচোন কথাটি হয় নে নহয়। তোমালোকে বিশেষকৈ কমেণ্ট বহুত কম কৰা, তো কমেণ্ট কৰি জনাবাচোন কেনে পালা আৰু কথাষাৰ হয় নে নহয়। তোমালোকে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ। ঠিক আছে, কমেণ্ট বক্স অ'পেন হৈ আছে, তোমালোকে খালি ভিডিঅ'টি চাই সুন্দৰতে কমেণ্ট কৰি দিবা যাতে হয় নে নহয়। ঠিক আছে, তো বাহঁত, বাইদেউ, খুৰীদেউ সকলোলৈ কৈছোঁ, আপোনালোকে কমেণ্ট কৰি জনাবচোন বাৰু কথাটো হয় নে নহয়। ল'ৰাসকল তথা সকলোৰে মানে বিষয়ৰ ওপৰত এইটো নিৰ্ভৰশীল। গতিকে একো নাই, বেছিকৈ কথা নকৈ সেই ভিডিঅ'টোলৈ আগবাঢ়োঁ। আহকচোন, কেকে দাদাই কি মন্তব্য আগবঢ়াইছে সেই মঞ্চটিত আমি শুনো। ঠিক আছে, তো আহক ভিডিঅ'টি। ল'ৰা মানুহৰ মন ইমান সোনকালে নেভাঙে। ল'ৰা মানুহে বুকুত হাজাৰটা দুখৰ পাহাৰ লৈও ল'ৰা মানুহে হাঁহি থাকে। ল'ৰা মানুহৰ মুখৰ হাঁহি দেখি কোনো ভাবিব নালাগে যি আনন্দত বা ফূৰ্তিত আছে। এনেকুৱা বহুত ল'ৰা দেখিছোঁ যাৰ অন্তৰে কান্দি থাকে, কিন্তু মুখৰ হাঁহিটো হেৰাবলৈ নিদিয়ে। হয়নে না? তো বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু কথাটি হয় নে নহয় আপোনালোকে নিজে উপলব্ধি কৰি চাওকচোন। কথাটি হয়, মানে তেখেতৰ সেই ফুটেজটো মই পাইছোঁ, মানে দেখি মোৰ ইমান মানে এটি মনতে হেৰি হৈছে। হয় দিয়ক, হয়, সকলোৰ জীৱনতে, হয় ল'ৰা জীৱনতে হওক বা ছোৱালীৰ জীৱনতে হওক, দুখ কষ্ট সকলোৰে থাকে, কিন্তু তেখেতে ইমান সুন্দৰকৈ মানে মন্তব্যৰ মানে কথাৰ ভাষাৰে তেখেতে যিখিনি মন্তব্য আগবঢ়াইছে, ইমান সুন্দৰ লাগিছে, মানে কি ক'ম। তেখেতৰ মন্তব্যখিনি বিশেষকৈ বহুতেই ভাল পালোঁ। তো আজিলৈ আপোনালোকৰ মাজত এইখিনিকে লৈ আহিলোঁ। আশা কৰিছোঁ ভিডিঅ'টি ভাল পাব বুলি। মই পুনৰ কৈছোঁ, ভিডিঅ'টি যদি ভাল পাইছে মোৰ পেজটি ফ'ল' কৰি থ'ব, এটি সুন্দৰকৈ কমেণ্ট কৰি যিমান পাৰে ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। তো আজিলৈ ইমানেই, বাই বাই। ল'ৰা মানুহৰ মন ইমান সোনকালে নেভাঙে। ল'ৰা মানুহে বুকুত হাজাৰটা দুখৰ পাহাৰ লৈও ল'ৰা মানুহে হাঁহি থাকে। ল'ৰা মানুহৰ মুখৰ হাঁহি দেখি কোনো ভাবিব নালাগে যি আনন্দত বা ফূৰ্তিত আছে।